এয়া পুৰি কাটি লোৱা হাঁহৰ মাংস, হাঁহৰ পেটু। গৰম কেৰাহীত তেল দি লৈছোঁ। হাঁহৰ আজি দুটা আইটেম কৰিম, এটা হাঁহৰ ড্ৰাই ফ্ৰাই আৰু এটা হাঁহ কোমোৰা তৰকাৰী। প্ৰথমতে আমি ড্ৰাই ফ্ৰাই কৰি লওঁ। ইয়াত আছে 3টা কুটি লোৱা পিঁয়াজ, এয়া আদা ৰচুন পেষ্ট, আদা পৰিমাণটো বেছিকৈ ল'ব। এয়া গোটা জিৰা, দুখিলা তেজপাত, দুটা ৰঙা জলকীয়া দি লৈছোঁ। কুটি লোৱা পিঁয়াজ দি দিলোঁ। অলপ ৰঙচুৱা হোৱালৈকে ভাজিছোঁ। আদা ৰচুন পেষ্টটো দি দিছোঁ। আধা চামুচ হালধি গুড়ি, নিমখ সোৱাদ অনুসৰি, জলকীয়া গুড়ি সৰু চামুচেৰে 1 চামুচ, দি দিওঁ। জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, এয়া মাংসতে পানী এৰিছে। অলপ সময় এনেদৰে লৰাই ঢাকনখন লগাই দিম। মাংসখিনি প্ৰায় হৈ আহিছে আৰু অলপমান সময়ৰ পিছত আমি গেছটো অফ কৰি দিম। এয়া আমাৰ হাঁহৰ ড্ৰাই ফ্ৰাই হৈ গ'ল। সৰু পাত্ৰ এটাত ড্ৰাই ফ্ৰাইখিনি থৈ লৈছোঁ। আকৌ এই কেৰাহীটোতে আমি এই তেলখিনিতে কোমোৰা হাঁহৰ মাংস বনাম। একেটা কেৰাহীতে আৰু অলপ তেল দি ল'লোঁ। তেলখিনি লাহেকৈ গৰম হৈ আহিছে। কেইটামান জিৰা, তেজপাত দুখিলা, দালচেনি কেইটুকুৰামান, অলপ জালুকৰ গুড়ি লৈ লৈছোঁ। প্ৰথমে জিৰা দি ল'লোঁ, দালচেনি কেইটুকুৰা, আদা ৰচুন পেষ্ট দি দিলোঁ, লৰাই দিলোঁ। হালধি 1.5 চামুচ, নিমখ সোৱাদ অনুসৰি, জলকীয়া গুড়ি 2 চামুচ, মাংসখিনি দি দিছোঁ। অলপ ধনিয়া গুড়ি দিছোঁ, জিৰা গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে, অলপ
জালুকৰ গুড়ি, মাংসখিনি পানী এৰিবলৈ ধৰিছে। মাংস যেতিয়া তেল এৰিব তেতিয়া আমি তাত কোমোৰাখিনি দি দিম। কোমোৰা কেইটুকুৰা দি দিছোঁ, লগত আলু, ঢাকনখন লগাই দিম। কোমোৰাখিনি তেতিয়াহে সিজিব ভালকৈ। কোমোৰাও সিজিছে আৰু অলপমান সিজাই লম। গৰম মছলা 1 চামুচ দি দিছোঁ। জোখমতে পানী দি লৈছোঁ। আৰু অলপ সময় লাগিব মাংসখিনি হ'বলৈ। মাংসখিনি হৈ গ'ল। নমাবৰ সময়ত অলপমান মান ধনিয়া পাত দি দিছোঁ।